যদি আপোনালোকৰ ভিডিঅ' ফেচবুকত আপলোড কৰাৰ লগে লগে যদি এটা দুটা ভিউজ বা 100-150 ভিউজৰ পিছত ৰখি যায় তেতিয়াহ'লে আপোনালোকৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কাৰণ যদি হেনেকুৱা হয় তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' আপলোড কৰাৰ সময়টো অলপ চেঞ্জ কৰক কাৰণ আপোনালোকে যেটো সময়ত ভিডিঅ' আপলোড দি আছে ফেচবুকত হেতু সময়ত চাগে এংগেজমেন্ট ইমান নাহে ফেচবুকত গতিকে আপোনালোকৰ ভিডিঅ' আপলোড কৰাৰ সময়টো অলপ চেঞ্জ কৰি চাওক অলপ ভাল হলনি কৰি চাওক সাপোজ 4টা বা 5টা বজাত আপলোড কৰাৰ সময় ষ্টাৰ্ট কৰক আৰু মৰ্নিংত যদি 6টা বজাত বা 7টা বজাত আপলোড কৰিছে তেতিয়াহ'লে আপোনালোকে 9টা বা 10টা এনে সময়ত মানুহে কি কৰে মোবাইলৰ লগত ব্যস্ত থাকে ভাল লগে লগে অলপ সময় আৰু যেতিয়া মানুহে অনলাইন থাকে তেতিয়াহে আপোনাৰ ভিডিঅ'টো মানুহৰ সন্মুখত গলে চাব আৰু তাৰ ফলত কি হ'ব আপোনাৰ ভিডিঅ'ত এংগেজমেন্ট হ'ব আৰু ৰিচ বাঢ়িব আৰু ভিডিঅ'টো অটোমেটিক কি হ'ব ভিউলৈ যাব আৰু এটা ভুল কৰে কৰাৰ লগে লগে কি কৰে বাৰে বাৰে হেতু চাই থাকে যে ভিডিঅ'টো কিমান ভিউজ গ'ল কিমান এংগেজমেন্ট হ'ল কিমান কমেন্ট আহিলে আৰু তাৰ ফলত কি হয় ভিডিঅ'টো প্লে হয় তাৰ ফলত নিজৰ ভিডিঅ'টো নিজে চোৱাৰ ফলত কি হয় ফেচবুকৰ এলগৰিথমে ভাবে যে এটো নিজৰ ভিডিঅ' নিজে চাই কেনে প্ৰমোশন কৰি আছে সেইকাৰণে কি কৰে এটো ৰিকমেন্ডেশনত নপঠায় আৰু বেছিভাগ চান্স থাকে হেতু ভিডিঅ'টো বাৰে বাৰে চোৱাৰ ফলত ভিডিঅ'টো ফেচবুকৰ এলগৰিথমে স্পামত পেলাই দিয়ে তাৰ ফলত ভিডিঅ'টো ৰিচ বা ৰিকমেন্ডেশন অতি কমকৈ হয় তাৰ ফলত সেই ভিডিঅ'টো অলপ সময়ত গৈ কেনে ভিডিঅ'টো ৰখি যায় বা 100 বা 150 ভিউজ হোৱাৰ পিছত অটোমেটিক ৰখি যায় এইটো নকৰি আপোনালোকে ৰেগুলাৰ কন্টেন্ট আপডেট কৰি থাকিব লাগিব সময়মতে সাপোজ আপোনালোকৰ ভিডিঅ' আপলোড কৰা সময় সীমাটো সাপোজ মৰ্নিংত 8টাৰ পৰা 9টাৰ ভিতৰত আৰু ইভিনিংত 4টাৰ পৰা 6টাৰ ভিতৰত ইমান সময়ত আপোনালোকে ভিডিঅ'টো আপলোড কৰাৰ চেষ্টা কৰক আৰু ৰেগুলাৰ কৰাৰ চেষ্টা কৰক কাৰণ ভিডিঅ'টো ৰেগুলাৰ আপডেট কৰিলে ফেচবুকে ৰিকমেন্ডেশন অতি সোনকালে কৰে আৰু নতুন নতুন চেলেঞ্জ সোনকালে দিয়ে তাৰ ফলত আপোনাৰ যোনটো ফেচবুকৰ যোনটো কন্টেন্ট মনিটাইজেশ্যন সেই বস্তুটো অতি সোনকালে অহাৰ চান্স থাকে তো ফেচবুকত কাম কৰা আৰু এটা বস্তু নিজৰ লাগিব সেইটো হ'ল নিজৰ ধৈৰ্য শক্তি আৰু ৰেগুলাৰ আপোনালোকে ভিডিঅ' আপলোড কৰক এটা হওক বা দুটা হওক বা তিনটা হওক যিমান পাৰে ৰেগুলাৰ আপডেট কৰি থাকক আৰু সময় এটা বান্ধি লওক যে এইটো সময়ৰ ভিতৰত মই ভিডিঅ'টো আপলোড কৰিম আৰু ধৈৰ্যটো লাগিব তাৰ ধৈৰ্যটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ যেতিয়া নেকি এদিন আপলোড কৰো দুদিন তিনদিন চাৰিদিন এনেকুৱা ধৰণৰ একমাহ দুমাহ কৰাৰ পিছত যেতিয়া কি হয় ভিউজ নহয় তেতিয়া নিজৰে বেয়া লাগি থাকে নিজৰ ফ্ৰাষ্ট্ৰেচন আহি যায় তাৰ ফলত ভিডিঅ'টো নাহিব নেকি অৱহেলা হয় সাপোজ ৰেগুলাৰিটিটো কমি যায় আৰু ভিডিঅ' আপলোড কৰা বন্ধ হৈ যায় বা সপ্তাহত এটা দিয়ে মাহত এটা দিয়ে এনে ধৰণৰ ইৰেগুলাৰিটি আহি যায় ফলত কি হয় তাৰ ভিডিঅ'টো ৰিকমেন্ডেশনত ফেচবুকে নপঠায় আৰু এনেকুৱা সময়ত যদি কন্টেন্ট মনিটাইজেশ্যন বহুত আগবাঢ়ি থকা অৱস্থাটো কি হয় লাহে লাহে কি হয় বস্তুখিনি পিছুৱাই যায় যে এইখিনি বস্তু আপোনালোকে ফলো কৰক নিশ্চয় আপোনালোকে সফল হ'ব আৰু আগলৈ যাব পাৰিব গতিকে যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেন্ট কৰিব